মই আজি বিহুৰ দিনা আকৌ এটা ভাল খবৰ দিছো। ইলেকশন হৈ যাব আৰু আমি 2024 চনৰ ভিতৰত সেপ্টেম্বৰ অক্টোবৰত তৃতীয় চতুৰ্থ শ্ৰেণীৰ ইণ্টাৰভিউ, মাজত শিক্ষকৰ ইণ্টাৰভিউ আৰু 50,000 চাকৰি দিম। মই মোৰ ভাগিন মোৰ ভাইটিসকলক মই কম, পঢ়া শুনা কৰ। চাকৰি দিওঁতে কংগ্ৰেছৰ দৰে ময়ো 5 লাখ 10 লাখ টকা মানুহৰ পৰা ল'ব পাৰিলোহেঁতেন, কিন্তু কংগ্ৰেছৰ সংস্কৃতি আমাক নালাগে। আমি এখন নতুন অসম বনাব খোজো আৰু সেইকাৰণে আজি দুখীয়া আৰু মধ্যবিত্ত ল'ৰা ছোৱালীয়ে চাকৰি পাইছে। ৰাইজ, মই আজি বিহুৰ দিনা আকৌ এটা ভাল খবৰ দিছো। ইলেকশন হৈ যাব আৰু 50,000 চাকৰি আমি 2024 চনৰ ভিতৰত দিম। আৰু 50,000 চাকৰি 1 লাখৰ প্ৰতিশ্ৰুতি আছিল, 1 লাখ হৈ গ'ল। এতিয়া আৰু 50,000। জুলাই মাহত পুলিচৰ ইণ্টাৰভিউ, সেপ্টেম্বৰ অক্টোবৰত তৃতীয় চতুৰ্থ শ্ৰেণীৰ ইণ্টাৰভিউ, মাজত শিক্ষকৰ ইণ্টাৰভিউ আৰু 50,000 চাকৰি দিম। মই মোৰ ভাগিনসকলক মোৰ ভাইটিসকলক মই কম, পঢ়া শুনা কৰ। দেউতা মাই যেনেকে কয় স্কুলত যাব লাগে, পঢ়িব লাগে, আৰু স্কুলত যাব লাগে, পঢ়িব লাগে, আৰু আমাৰ সকলোৰে ভৱিষ্যত যাতে সুৰক্ষিত হয় তাৰ দায়িত্ব মোৰ মূৰৰ ওপৰত। সেই দায়িত্ব আমি পালন কৰিম। শ্ৰদ্ধাৰ ৰাইজ, বহুত ল'ৰা ছোৱালী আছে চাকৰি নকৰে, ব্যৱসায় কৰিব খোজে। আমি তাৰ কাৰণেও নতুন এটা আঁচনি আনিছো, আত্মনিৰ্ভৰ অসম। মানে কি, যে যিবিলাক ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি নকৰে, ব্যৱসায় কৰিব খোজে, তেওঁলোকক চৰকাৰে কোনো মৰ্টগেজ নোহোৱাকৈ, বেংকৰ কোনো লোন নোলোৱাকৈ ডাইৰেক্টলি 2 লাখ টকা বেংক একাউণ্টত জমা দিয়ে, যাতে এই ল'ৰা ছোৱালীবিলাকে যিবিলাকে চাকৰি নকৰে তেওঁলোকে কিবা ব্যৱসায় আৰম্ভ কৰিব পাৰে আৰু ভৱিষ্যতে বেংকৰ লোন ল'ব পাৰে। চৰকাৰী চাকৰি দিম 1 লাখ, এটা দুটা নহয়, 1 লাখ। কোনোবাই মোক বিশ্বাস কৰিছিলে, কোনোবাই মোক বিশ্বাস কৰা নাছিলে, কিন্তু আজি আপোনালোকৰ সন্মুখত থিয় হৈ মই গৌৰৱেৰে ক'ব খোজো যে 3 বছৰৰ ভিতৰত মই 1 লাখ চৰকাৰী চাকৰি দি শেষ কৰিলো। চাকৰি কোনে পালে? আগতে চাকৰি পাইছিলে ধনী মানুহৰ ল'ৰা ছোৱালীয়ে, আগতে চাকৰি পাইছিলে অফিচাৰৰ খোলখালিয়ে, আগতে চাকৰি পাইছিলে মন্ত্ৰী বিধায়কৰ খোলখালি শালপতিয়ে। এতিয়া যেতিয়া চাকৰি ৰিজাল্ট দিয়ে, টিভিত আপোনালোকে দেখিব কোনোবা এজন ল'ৰাৰ বাপেকে ঠেলা চলায়, কোনোবা এজন ল'ৰাৰ বাপেকে ৰিক্সা চলায়, কোনোবা এজন ল'ৰাৰ বাপেকে কাৰোবাৰ ঘৰত খেতি কৰে, মাকে কাৰোবাৰ ঘৰত কাম কৰে। আজি আপোনালোকে অফিচত যিবিলাক নতুন কৰ্মচাৰী পাব, তেওঁলোকক আপোনালোকে সুধিলে গম পাব যে এতিয়া অসমত কোনো দলালে চাকৰিৰ নামত 1 টকাও ল'ব নোৱাৰে। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকৰো ল'ৰা ছোৱালী আছে, পঢ়া শুনা কৰিব, ডাঙৰ হ'ব, চৰকাৰী চাকৰি দুখীয়া মানুহে পাব। আজিৰ সভাতে মই আপোনালোকক ক'ব খুজিছো যে অহা এবছৰৰ ভিতৰত মই আৰু 50,000 ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। এক লাখ হৈ গ'ল। 1 লাখ হৈ যোৱাৰ পিছত আৰু 50,000 ল'ৰা ছোৱালীয়ে চাকৰি পাব। এইবাৰ আমি আৰু এটা নিয়ম কৰিছো,
যোৱাবাৰ ৰিজাল্ট দিওঁতে আমি দেখিছো যে এখন ঘৰতে দুটা তিনিটাই চাকৰি পায় আৰু কিছুমানৰ ঘৰত চাকৰি নাই। এইবাৰ আমি চাকৰি নোহোৱা ঘৰৰ ল'ৰা ছোৱালীক 10 নম্বৰ পৰীক্ষাত এক্সট্ৰা কৈ দিম, যাতে চাকৰি নোহোৱা ঘৰত ল'ৰা ছোৱালীয়ে চাকৰি পাব পাৰে। শ্ৰদ্ধাৰ ৰাইজ,